নমস্কাৰ বন্ধুসকল, জব 365 চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আসাম পুলিচৰ 2019 বৰ্ষত যি বিজ্ঞাপন দিছে, ইয়াত এটা স্পষ্ট কথা উল্লেখ কৰিছে, যিসকলে 2018 চনত কনষ্টেবলৰ আনআৰ্ম ব্ৰাঞ্চ আৰু আৰ্ম ব্ৰাঞ্চৰ কাৰণে এপ্লাই কৰিছিল, সেইসকল কেণ্ডিডেটক পুনৰাই এপ্লাই কৰিব নালাগে। তো সেই বিজ্ঞাপনটোৱে পুনৰাই 2019ত অলপ পোষ্ট ক্ৰিয়েট কৰি আকৌ বিজ্ঞাপন কৰিছে। তো আপোনালোকে কেনেকৈ জানিব যে আপোনালোকে 2018 চনত এপ্লাই কৰিছিল? ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে গুগলত চাৰ্চ কৰিব SLVRB assam.in, তাৰপিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আসাম পুলিচৰ অনলাইন পৰ্টেলটো আহি যাব। তাৰপিছত তললৈ অলপ স্ক্ৰল কৰিলে দেখা পাব ৰিক্ৰুইটমেণ্ট অফ 5494 কনষ্টেবল আৰ্ম ব্ৰাঞ্চ ইন আসাম পুলিচ ইন পাৰ্চনেন্স টু এডভাৰ্টাইজমেণ্ট ইছ্যুড 25/4/2018 এণ্ড পাব্লিছ ইন নিউজ পেপাৰ 26/4/2018। তো সেইটোৱে আছিল মই যিটো কথা কৈ আছিলোঁ। তাৰপিছত আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আৰু এটা এনেকুৱা পেজ খুলিব। তাৰপিছত দেখা পাব ৰিপ্ৰিণ্ট ইয়ৰ এপ্লিকেশ্যন, ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে যদি 2018 চনত এপ্লাই কৰিছিলে আৰু কোনটো মোবাইল নাম্বাৰ দি এপ্লাই কৰিছিলে, এই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। মই এটা আপোনালোকক চেম্পল দেখাই দিছোঁ, 8486962575। ছাবমিট বটনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সেই এপ্লিকেশ্যন ফৰ্মখন এনেকৈ আপোনাৰ স্ক্ৰীণত আহি যাব। তো বন্ধুসকল, আপোনালোকে এনেকৈ কৰিব পাৰিব। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই উপকৃত হৈছে, নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব আৰু বেল আইকনটো অৱশ্যই ক্লিক কৰিব। ধন্যবাদ।